তো হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই টিউশ্যন। তো কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। তো গাইছ মানে কি মই কালিয়ে লগৰ ছোৱালী তো মানে গাইছ মানে এতিয়া বাজিছে 12টামান বাজিছে আৰু মই মানে কালিয়ে লগৰ ছোৱালী এজনী ঘৰত আহিছিলোঁ। লগৰ ছোৱালী তাত আৰু জেঠীমাও হয়, চ' তাতে আহিছিলোঁ কালি। আৰু কালি ভ্লগ বনোৱা নহ'ল। আজি ভাবিলোঁ কি ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিওঁ নে কি গাইছ। যিহেতু এনেই আছোঁ এতিয়া আৰু গৰম গাইছ টেমাম, আৰু তাই কি কৰি আছে মই দেখাই আছোঁ গাইছ। গাইছ যিটোৱে মানে কি গৰম মাৰছি নহয় গাইছ, চব মানুহ মৰিব আৰু বেছি দিন নাই। মানে মই মানে গাইছ বহি আছোঁ আৰু তাই ভাত আঞ্জা বনাই আছে, মই দেখুওৱা নাই, পিছত দেখাম আৰু গাইছ। তাই কিবা কৰি আছে আৰু মই মানে এতিয়া আৰু দেখুওৱা নাই। আৰু তামাম গৰম পৰিছে যে কি ক'ম আৰু চব গা গাইছ একবাৰ ধুলোঁ আৰু কেইবাৰ ধুবি আৰু 2বাৰমান ধুব পৰা যায় বুলি কৈছে গাইছ। চাই লওঁ গাইছ, ঠাণ্ডাও লাগে গাটো ধোৱাৰ সময়ত, চাই লওঁ। আৰু গাছ মানে কি ইহঁতৰ ঘৰত এটা বস্তু আছে, ডালিম গছ ইয়াতে 2ডাল আছে, কিন্তু এডালতো ভালকৈ এটাও দেখা নাই। এটা দেখিছোঁ গাছ, সেইটোৱে মই যাওঁতে ঠিক নাই গাইছ। আৰু চাহিল থাকিব লাগিছিল গাইছ, এইখিনিতে বৰ গোটেই নীলা হয়। এইটো গাইছ এইটোৱে আছে, এইটো আৰু নাই। মই এইটো মনে মনে নিম গাইছ। চ' মাইনা গাইছ ইমানে গৰম পৰিছে গাইছ। মই মগত পানী লৈ যাওঁ, ঠাণ্ডা পানী গাইছ, আৰু এখন চুলি ধুই পেলাই লৈ যাওঁ। আৰু কি বনাই আছোঁ দেখাই আছোঁ গাইছ। মই এনেকুৱা গৰম পৰিছে নৰোৱা গাইছ। মই এইটো গাইছ নেমু আঠো গাইছ, মই নেমু বনাম এতিয়া, নেমু চৰ্বত বনাই লওঁ গাইছ। বনাই লৈ উঠি পেলাই লগ পাই আছোঁ গাইছ। এতিয়া নহ'লে মই এখানতে কাম কৰিব নোৱাৰোঁ একো গাইছ। চৰ্বত হৈ গ'ল দে আৰু গাইছ, খাওঁ আৰু নালকে মুখ হৈ যাব। মই এইটো লৈ লওঁ। টেঙা গাইছ, গা ধোৱা হৈছোঁ আৰু মই গাইছ, উপায় নাই গাইছ। ৰ'দৰ কথানো কি ক'ম গাইছ, বিচনাটো সোমাব নোৱাৰা হৈছে, এনেকৈ ৰ'দ দিছে গাইছ, দেখিছানে কেনেকৈ পৰিছে গাইছ। আৰু এই ৰ'দটোক নকওঁ গাইছ, আকৌ হৈছে কিজানি ইয়াৰ বিয়া কাবালত ব্ৰেকআপ হ'লে আৰু গাইছ। কেনেকুৱা ৰ'দ মাৰছি দেখিছে না গাইছ, বেলিটো কেনেকৈ পোহৰ হৈ আছে। 5টা বজাৰ পৰা গাইছ এনেকুৱা আছে। আৰু এই তাইক চাইছোন গাইছ কেনেকৈ কি কৰি আছে, এইটো হাই ইছ। চ' গাইছ মানে কি মই এইখিনিতে গোটেই আদা নহৰু মানে সেয়া গুচালোঁ আৰু মই ইয়াতে বহি আছোঁ গাইছ। এনেকুৱা লেভেলৰ গৰম দিছে গাইছ, কম আৰু চ' গাইছ মানে কি আমি অলপমান মৰ্ণিং ৱাকত আহিলোঁ। তাৰপিছত মানে কি ক'ম আৰু গাইছ, ইমানে ভাগৰ লাগিছে, এইবাৰ বহি দিছোঁ। আৰু ই গাইছ এই লক্ষণবিলাক ভাল নহয় গাইছ। চবে ভাবে কি ভাল বুলি, কিন্তু ই লক্ষণ ভাল নহয় গাইছ। চেনি মেইন, সেই ৰাতিপুৱা 6টা বজাতে কাকবা চেনি দি আছে গাইছ। দেখিছা গাইছ কিমান মনোযোগ তাৰ, সোমাই যা দে আৰু গাইছ। আমি চিংগল মানুহ, আমাৰ বেষ্ট দে আৰু। চ' গাইছ মানে কি এইখিনিতে মই কথা এটা কওঁ, কমেণ্টত মানে বহুত আহি আছিল তো কমেণ্ট, কিয় ইমান দিন ভিডিঅ' অহা নাছিল। চ' গাইছ আমাৰ মানে অলপমান প্ৰব্লেম চলি আছে, আমাৰ নহয় মানে মোৰ, সেইকাৰণে গাইছ প্ৰব্লেমখিনি গুচাবৰ কাৰণে যিহেতু অলপ টাইম লাগে, চ' নিজকে অলপমান টাইম দিছোঁ। আৰু এইবিলাক এডিটিং কৰিবৰ কাৰণে বহুত টাইম লাগে, চ' সেইকাৰণে মানে কি নিজকে অলপমান সময় দিছোঁ। কিছুমান গাইছ এনেকুৱা প্ৰব্লেমত পৰি আছোঁ, ডিপ্ৰেশ্যন টাইপ হৈ গৈছোঁ। চ' সেইকাৰণে চবৰে গাইছ একে সময় চলি নাথাকে, ভালো আহিব বেয়াও আহিব। চ'
তাৰে মাজত বেয়াখিনি আমি এৰি পেলাই ভালখিনি যদি আঁকোৱালি লওঁ সেইখিনিতে বেষ্ট হ'ব। সেইকাৰণে মানে গাইজ বহুত দিন সেইকাৰণে ভিডিঅ' অহা নাছিল এইখিনিতে। আৰু গাইজ যোনে যোনে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব গাইজ প্লিজ। মানে ইউটিউব চেনেলটো হিচাপত কষ্ট কৰি আছোঁ অলপ চলপ। চ' সেইখিনিতে যদি অলপমান হেৰি পাওঁ আপোনালোকৰ পৰা সহায় পাওঁ। গাইজ এইটো ভিডিঅ' 2 দিনৰ ভিডিঅ' 2 দিনৰ ভ্লগ। এটা ভ্লগতে মানে কি হেৰি কৰিম মানে কি অলপমান বিজি থাকিলোঁ আৰু পাহৰি যাওঁ গাইজ। ভ্লগ যে বনাই আছিলোঁ সেই বস্তুটো পাহৰি যাওঁ। পাহৰি যোৱাৰ পিছত গাইজ ৰাতি হৈ যায়। ৰাতি হৈ যোৱাৰ পিছত আৰু মানে গাইজ সেয়া আৰু ক্লিপবোৰ ল'ব পাহৰি থাকোঁ। চ' সেইকাৰণে মানে কি দুটা ভ্লগ এটা ভ্লগতে দুটা ভিডিঅ' ক্লিপ 2 দিনৰ ক্লিপ আমি জইন কৰিম। চ' কোনো যাতে বেয়া কমেণ্ট নামাৰে আৰু গাইজ এইখিনিতে আপোনালোকৰ অনুৰোধ। আৰু মৰ্ণিং ৱাক আমি 4টা বজাৰ পৰা কৰিছোঁ, এতিয়া বাজে 6:30। তো মৰ্ণিং ৱাক 4টা বজাৰ পৰা কৰি গাইজ ভাগৰ লাগি গৈছে। তো সেইকাৰণে আমি এতিয়া ঘৰত যাম। ঘৰত গৈ আছোঁ আৰু গাইজ ব'লক। আৰু গাইজ চাহিলৰ এটা কথা কওঁ গাইজ, য'তে যায় তাতে গাইজ ৰিলছ ভিডিঅ' এনেকৈ থাকে গাইজ। পগলা আছে ৰিলছ ভিডিঅ' চাচোন গাইজ কেনেকৈ থাকে ই চালা। খালি গাইজ ৰিলছ আহাৰ পাই মৰ্ণিং ৱাক কৰিব আহিছে কি আছে নাজানো। খালি ৰিলছ গাইজ। পচা আঙুৰ ভাল হ'লেও আমি বেয়া হ'লে খামেই। ৰাইজে বুজি পাইছে নে নাই নাজানো, আমি বুজি পাইছোঁ গাইজ। আৰু ইয়াৰ গাছ আহাৰ পাই ঘৰত যোৱা সেনেকুৱাই থাকে। কালি পাই নাহিবি আমাৰ লগত। আৰু গাইজ সেইদিনাখনে যেতিয়া ভিডিঅ' আপলোড কৰিছিলোঁ গাইজ আমি মানে কিবা কামত যোৱা তাতে গাইজ বহুতখিনি কমেণ্ট কৰিছে আৰু ভাল আৰু বহুত মানে অলপ সেইকাৰণে গাইজ মনটো ভাল লাগছে গাইজ। এনেকৈ ছাপোৰ্ট কৰি যাওক আৰু নেকি গাইজ? ছাপোৰ্ট কৰি যাবি, মই আৰু একো নকওঁ। আপোনালোকে যিমানে পাৰা চেনেলটো যিমানখিনি পাৰা যিমান কষ্ট কৰি কেনে পাৰা ডিছলাইক মাৰবি, আনফল' কৰিবি আৰু আনছাবস্ক্ৰাইবটো কৰি দিবি আমাক গাইজ ওপৰত। আৰু গাইজ কিছুমান মানে কি গাইজ মানুহ আছে এনেকুৱা নিগেটিভলি, মই নাম কাৰি নকওঁ, নাম কাৰি ক'লে গাইজ বেয়া হ'ব। কিবা এটা গাইজ আগবাঢ়িব খুজিলে গাইজ তাতে ট্ৰল দিব আৰম্ভ কৰে। চ' সেইখিনিতে যদি নুশুনি গাইজ আমি আগবাঢ়ি যাওঁ তাততো একো আপত্তি নাই নে, ৰখাব পাৰোঁ গাইজ। চব পগলা হৈছে গাইজ। আগবাঢ়ি যাম বুলি কওঁতে আগবাঢ়ি গৈছে, মোতকৈ আগত গৈছে গাইজ। চব গৈছে গাইজ। এই যে কৈছে টানি লৈ আহে এইলা মানুহে টানি দিয়ে। মই আগবাঢ়ি যাওঁতে গাইজ টানি লৈছি না আকৌ কেনেকৈ উন্নতি কৰিব পাৰিম জীৱনত। ইয়াক গাইজ কথা বুজোৱাতকৈ আমাৰ সৰু মেকুৰীটোক কথা বুজোৱাই ভাল গাইজ। চ' গাইজ আমি আহি পেলাই মানে কি ঘৰে পাম। মই চাহিলৰ ঘৰ গাইজ পালাই ইয়াক গাইজ বিদায় দিওঁ আৰু মই কালাকাৰ লগত থাকি মিলেংগে। যদি তই জিন্দা থাকা লগ পাবি আৰু ফি মিলেংগে। মই জিন্দা থাকোঁ, মই মৰিম বুলি দোৱা ই গাইজ মই কৈছোঁ নে বাই বাই। ইয়াৰ গাইজ দিনটো দি থাকিলেও প্ৰশ্ন কৰা শেষ নহয়। তোক যদি অহা জন্মত যদি পগলা দেচোন আইছি আল্লাহ যদি তোক গৰু বনাই খেলাব খোজে তই হবি না নহয়? হ'ম মই হ'ম। এইবাৰ মানুহ হৈ পেলাই পস্তাইছি না। কোনে মানুহ বুলি কৈছে? এইবাৰ তই গৰুৱে। হেল্ল' গাইজ, ষ্টিং নাখাবে। ষ্টিং খালে কিডনি লিভাৰ যত যি আছে চব বেয়া হৈ যায়। আপোনালোকে ষ্টিং নাখাবে, ময়ো আজিকালি ষ্টিং নাখাওঁ।